কবি ভাত খোৱাকৈ যাম দে এতিয়া ৰাখো দি ন বাই দাদাগিৰি কৰি ফুৰে দিনে ৰাতি হিচাবি তাৰ বাহাদুৰি জ্ঞাতি শিক্ষা ট্ৰেভেল জাৰ্ণিলৈ স্বাগতম। আজি আমি আহিছোঁ নাৰিকলী মন্দিৰ। নাৰিকলী মন্দিৰৰ প্ৰৱেশত এতিয়া আমি প্ৰৱেশ কৰিছোঁ। এতিয়া নাৰিকলী মন্দিৰটো আপোনালোকক কেনেকুৱা লাগে আপোনাৰ মনৰ পৰা আপোনালোকে এবাৰ ক'ব। এতিয়া আমি প্ৰৱেশ কৰিছোঁ ভিতৰলৈ। এইফালে যদি আমি আহোঁ গৰুটো দেখিলোঁ প্ৰথমতে, আৰু শৰাই ল'ব পাৰি দৰ্শনত ভৰি হাত ধুই লৈ আমি মন্দিৰটো দৰ্শন কৰিব সোমাওঁ। এই নাৰিকলী মন্দিৰৰ ভিউটো আপোনালোকক এবাৰ দেখুৱাই লৈছোঁ। মন্দিৰৰ চাই আগফালৰ পৰা দেখুৱালোঁ, ইয়াত আগফালৰ পৰা দেখুৱাই দিছোঁ, চাওক কেনেকুৱা লাগে। এতিয়া আমি খানাৰ বাবে গাড়ীখন ইয়াতে পাৰ্কিং কৰিলোঁ। ইয়াৰ পিছত আমি দৰ্শন কৰিম, ভিতৰলৈ সোমাওঁ। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। এতিয়া আমি চাকি বন্তি দি ল'লোঁ, ভিতৰলৈ প্ৰৱেশ কৰোঁ। এতিয়া মন্দিৰলৈ গৈ আছোঁ। এতিয়া মন্দিৰত প্ৰৱেশ কৰি বেছি লগত গ'লে বেয়া নহ'ব আৰু শিলৰ আছিল, শিলৰে চাল আছিল, শিলৰে বেৰা আছিল। এতিয়া লৈ এনেকুৱা আছিল, এনে শিলৰে মন্দিৰ বুলি কৈ ঘৰত আৰু এইটো ডাঙৰ যুগৰ মন্দিৰ। সেইবিলাক ইয়াৰে বিষয় লৈ আধা শিল সেইবিলাক জমা কৰি থোৱা আছে কৰিছে। এইটো চৰকাৰে এতিয়া মেৰামতি হৈ আছে। সেইটো যিবিলাক মুক্তি আছে আৰু সেই মুক্তিবিলাক চৰকাৰে মেৰামতি কৰি লৈ আছে এতিয়ালৈ। আৰু লগতে এতিয়া আমাৰ এই ডাঙৰ যুগৰ বৰ্তমান আজি এতিয়া ডাঙৰ কলি এটা কলিযুগ কৰিলে। এই কলিযুগত বৰ্তমান এতিয়া আৰু আগৰ যুগৰ ঘটনাটো আমি ডাঙৰ যুগৰ ঘটনাটো আমি বৰ বেছি নাজানি, সেইকাৰণে আমি এতিয়া তিনি যুগৰ কথা, তিনি যুগত নেক্সট কলি যুগত আমি এই বস্তুটো ওপৰৰ যুগৰ দ্বিতীয় বস্তুটো আমি ইমান নাজানি গতিকে আমি জানো এইটো শিলৰ বস্তুটো আছিল, শিলৰে চাল আছিল। আৰু তেতিয়া ভূমিকম্পত আহি কৰি ক'ৰবাত তেতিয়া আৰু ইয়াৰে যোগাযোগত শিৱৰ বা যুগত বিষ্ণুমূৰ্তি জন্ম দিছিল। ইয়াৰ বিষ্ণুমূৰ্তিৰ আগত মা মনসা আছে, 8 বছৰ মা মনসা উপদ দিছিল। মা মনসা নামঘৰটো বাকী আছে আৰু এতিয়া নাম মন্দিৰৰ প্ৰসাদটো লৈ লওঁ এতিয়া বাৰু। আমি হাতৰ প্ৰসাদটো খাই লওঁ নেকি? এনেকুৱা ডাঙৰ বস্তু পাব এতিয়া মানে চাহ একাপ খাই নল'লে আমাৰ জুচটোৱে নাই। আহি যদি ইয়াত চাহ একাপ খায়, চাহটো যদি নাখাওঁ আমাৰ জুচটোৱে নাই। সেইটো চাহটো খাই লওঁ। নাৰিকলী মন্দিৰৰ চাহ কেনেকুৱা সোৱাদ এতিয়া সেইকাৰণে চাহটো খাই লওঁ। নাৰিকলী মন্দিৰৰ অপজিটে আপোনালোকে যিবোৰ হোটেল দেখিছে, সঁচাকৈ আপোনালোকে চাহ খাই ভাল পাব। ইয়াতে আমি আহিলে চাহ খাব পাৰে। আৰু এইফালে আকৌ এতিয়া ভিতৰৰ ফালে এয়া চব পানীৰ সুবিধা আছে ইয়াতে। এইটো মই আজি বহুত বছৰ হ'ল দে। হয়, এই বহুত বছৰৰ পৰা আমি তাৰমানে এই কামটো কৰি আছোঁ। আমি এখন বহুত সৰুতে আছিলোঁ। কিবাকতে আমি হাতী পিন্ধা অৱস্থাতে থকা বুলি ক'লে ভুল নহয়। আপুনি গানৰ লগতে জড়িত? গানৰ লগতে বুলিও নহয়, বিভিন্ন ধৰণৰ অনুষ্ঠান কৰোঁ। হয় হয়, এতিয়া আপোনাৰ এটা অনুষ্ঠানত এখন গান হেল্ল' মাইনা নেকি? কি কৰি আছো? কিয় ফোন কৰিলি নো? কিয় হয় নেকি? জন্মদিন মইতো গম পোৱা নাই আকৌ। মই গম পোৱা নাই আকৌ। হয় নেকি? দে হ'ব দে। কেতিয়া হ'ব জন্মদিন তোমাৰ? হয় নেকি? এই গধূলি মই 8টা বজাত যাম আৰু। দে হ'ব দে। এতিয়া বাকী খবৰ ভাল আৰু? বাকী খবৰ ভাল আৰু? মাইনা এই হেৰি স্কুলত গেছ নে তই? 10-5 টকা আছে দে।
এই মানুহটো তাৰমানে বহুত দিনীয়া মানুহ এইটো আমাৰ হয় নেকি স্কুলত এই স্কুলত গেছ নে এইটো তাৰমানে কি হ'ব হয় নেকি ভালে হৈছে হেৰি কৰিবি ভালকৈ স্কুলত যাই স্কুলত যাবি তাৰপিছত সিহঁতক ভালকৈ পঢ়া শুনা কৰাবি হা বাইদেউহঁতে দিব লাগে তেতিয়াহে মৰম কৰিব নে কি বহুত দিনীয়া মানুহ বাকী দিয়ে ন সিটা ৰাখোঁ দে ন বাইদেউ হেৰি কবি আৰু মিছ কল এটা দিব গধূলি মই যাম বুলি কবি অঁ ভাত খোৱাকৈ যাম দে এতিয়া ৰাখোঁ দে ন বাই দিছে আমাৰ ধুৱা এজন মোৰে ল'ৰা নুশুনে কাৰোৰে কথা দাদাগিৰি কৰি ফুৰে দিনে ৰাতি হিচাবি তাৰ বাহাদুৰি ৰাম ৰাম হিচাবি তাৰ বাহাদুৰি দুনিয়াৰ ধোৱা এজন মোৰে ল'ৰা নুশুনে কাৰোৰে কথা দাদাগিৰি কৰি ফুৰে দিনে ৰাতি হিচাবি তাৰ বাহাদুৰি ৰাম ৰাম হিচাবি তাৰ বাহাদুৰি আজি কি গৰু চোৰ কালি কি চোৰ পাব্লিকে মাৰে তাক ধৰি পাব্লিকৰ কোবতে চিঙিল কাণৰ লতি তথাপিও গাত জ্ঞান অলপ নালগি ৰাম ৰাম দেখি বড় মাথা এজন দুজন কৰি তিৰিটাৰ হাতনি নাই খেতি চাকৰি সেইবোৰ কথা ক'লে ওলাই চকুৰ পানী মই নগলো মৰি ৰাম ৰাম বড় মাথা ঘূৰি ফাইনেলি আমাৰ খানা ৰেডি হৈ গ'ল এতিয়া খানা খাব লাগে ব'লা এতিয়া আমাৰ খোৱা লোৱা প্ৰায় সমাপ্ত হ'ল ইয়াৰ পৰা আমি যাত্ৰা কৰিম এতিয়া ঘৰলৈ বুলি এই ভিডিঅ'টো চাই আপোনালোকে ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব